হাই এভৰিৱান, স্বাগতম জনাইছোঁ বিবিধা ব্লগছলৈ। আজি মই লৈ আহিছোঁ তেলি কচু আৰু ঔটেঙাৰ ৰেচিপি এটা। এই আঞ্জাখন মোৰ অতিকৈ প্ৰিয়। আজি মই কেনেকৈ বনাই খালোঁ তাকে আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। প্ৰথমে মই কচু ঠুৰিৰ বাকলিখিনি এৰুৱাই ল'ম। এয়া মোৰ কটা হৈ গ'ল, এইখিনি বাকলি ওলালে। এইখিনি মই ডাঙৰ ডাঙৰকৈ কাটি দিছোঁ, যিহেতু কুকাৰত দিম। কচু শাকখিনি ধুই এতিয়া মই কুকাৰত ভৰাই দিছোঁ। ইয়াত মই অকণমানো পানী নিদিওঁ আৰু এটা আলু কাটি দিছোঁ। এয়া হৈ গ'ল। এতিয়া মই ইয়াক ভাজি দিম। এয়া নহৰু লৈ লৈছোঁ। নহৰু অকণমান মই বেছিকৈ লৈছোঁ, কাৰণ কচু শাকত নহৰু অকণমান বেছি হ'লে ভাল লাগে। আৰু জালুক লৈছোঁ। প্ৰথমে কেৰাহীত তেল অকণমান দি পাঁচফোৰণ অকণমান দিম। পাঁচফোৰণখিনি ফুটি উঠাৰ পাছত প্ৰথমে নহৰুখিনি দিম। নহৰুখিনি ৰঙচুৱা হোৱাৰ পাছত পিঁয়াজ এটা কাটি দিম আৰু শুকান জলকীয়া দুটা দিম। মই জলকীয়াকেইটা প্ৰথমেই দিব লাগিছিলে, পাহৰি গ'লোঁ। এতিয়া দি দিছোঁ। এয়া ৰঙচুৱা হৈ গ'ল। এতিয়া পিঁয়াজ এটা কাটি দিম। হালধি অকণমান দিছোঁ। তাৰপাছত কচু শাকখিনি ইয়াত ঢালি দিছোঁ আৰু নিমখ নিজৰ প্ৰয়োজন অনুপাতে দিব। আৰু ঔটেঙাখিনি দি দিব। একেবাৰে শেষত জালুকখিনি দি দিব। জালুকখিনি দিয়াৰ পাছত অকণমান ভালদৰে উতল আহিবলৈ দিব। এয়া হৈ গ'ল কচু শাক। আপোনালোকে ইয়াত শুকান মাছ দিও খাব পাৰে, কিন্তু মই যিহেতু বেয়া পাওঁ সেইকাৰণে নিদিলোঁ। আৰু আজিৰ ৰেচিপিটো যদি চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।